2024 হ'ব 2024 হ'ব আমি সেইদিনা 4 তাৰিখ মাৰ্চত যিটো স্পেচিয়েল ডেলিগেট ছেশ্যন হৈছিল ইয়াতে আমাৰ পাৰ্টি হিচাপে ডিচিশ্যন লোৱা হ'ল যে আমি মংগলদৈ বা ওদালগুৰি হওক আৰু কোকৰাঝাৰ দুটা লোকসভা সমষ্টিত আমি BPF দলে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি এই দুটা লোকসভাটো আমি খেলিম এইটো আমাৰ ডিচিশ্যন হৈ গ'ল এতিয়া আমাৰ ব্লক পৰ্যায়ত বা গাঁও লেভেলত আমাৰ অৰ্গেনাইজেশ্যনটো মজবুত কৰাৰ ডিচিশ্যন লোৱা আছে এই হিচাপত আমি কাম কৰি যাম বাছ নাই ইলেকশ্যনটো আমি বিৰোধিতা কৰিমেই আমাৰ চুক্তিত লেখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই BTCৰ বাসিন্দা ইয়াত ইলেকশ্যনৰ কোনো প্ৰশ্ন নাহে মাটিৰ পাট্টাহে দিব লাগে ইলেকশ্যনৰ কোনো প্ৰশ্ন নাহে ইয়াত বড়ো হওক মুছলিম হওক গাৰো হওক ৰাভা হওক সবেই ইয়াৰে মানুহ 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা আছে সাংবিধানিকভাৱে এইটো কনষ্টিটিউশ্যনত আছে সকলোৰে থকাৰ অধিকাৰ আছে আৰু সেইকাৰণে মই কৈছোঁ আপোনালোকক জবৰদস্ত ইলেকশ্যন কৰিলেও কোনো জায়গাত যাব নালাগে আমি নেক্সট দিনা আহি পেলাই আমি ঘৰ বনাই দিম চৰকাৰ আহাটোতো বহুত সময় আছে এতিয়া সংস্থাপন দিব নহয় আমি ঘৰে বনাই দিম সংস্থাপনটো কি কয় মই নাজানো আমি মানে যদি আজি ইলেকশ্যন কৰিছে অহাকালি আহি পেলাই আমি ঘৰটো বনাই দিম একে ঠাইতে একে জায়গাতে কোনো পলাব নালাগে গৰম বতা অক্টোবৰৰ পৰা হ'ব কালি দিয়া লাইচেন্সটো ইলেকশ্যনত ঠিক 2 মাহ মান 1 মাহ মান আগত পাব পাৰিম মই ইয়াত আগত নিদিব মোক এতিয়া লাইচেন্স পাইছে মই গোটেই BTC এৰিয়াত ঘূৰি পেলাই মিটিং কৰিবৰ কাৰণে কিন্তু কালি এতিয়া লাইচেন্স পোৱা নাই BPF অক্টোবৰত সেই মাছ কেটাৰিঙত পাৰ্টি মানে কেণ্ডিডেট ঘোষণা কৰিব BPF এইটোতো জানি আপোনালোকে